ভিউৱাৰ্ছ, আজি হ'ল কাতি বিহু আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা কাতি বিহু শুভেচ্ছা জনালোঁ। আৰু বিহু বুলি আজি পিঠা কেইটামানকে খুন্দিলোঁ, পিঠা কেইটামান বনাম বুলি। তাকে ভিডিঅ'টোক আপোনালোকে আগলৈ চাই যাওকচোন। পিঠা খুন্দা হ'ল, পিঠা কেইটামান খুন্দি থৈছোঁ ঘিলা পিঠা বনাম বুলি গুড় দি, আৰু লগতে চাকি কেইখনমানো ধুই থৈছোঁ আৰু আপোনালোকক দেখুৱাম। মই পিঠাত দিবলৈ এনেকৈ গুড় কাটি লৈছোঁ, যিহেতু গুড় দি বনাম পিঠাকেইটা, তেল পিঠা। গুড় খাব নি? লৈ এনেকৈ গুড়ৰ লগত গুড় দি পেলাই এনেকৈ সানি লৈছোঁ। তাৰপিছত এতিয়া গুড় পিঠা ধুনীয়াকৈ এনেকৈ মিক্স হৈ গৈছে, দেখিছেনে আপোনালোকে? এনেকৈ ধুনীয়াকৈ পিঠাগুড়ি আৰু গুড় এনেকৈ ধুনীয়াকৈ সানি ল'লোঁ। সানি পেলাই অলপ গৰম পানী দি ধুনীয়াকৈ মঠি ল'ম। তাৰপিছত এইখিনিতে ধুনীয়াকৈ অলপ অলপ পানী দি মই ধুনীয়াকৈ মঠি ল'লোঁ। আন্দাজমতে পানীটো দিব, পানীটো এনেকৈ ধুনীয়া এটা ডো এটা বনাই ল'ব। এনেকৈ সকলোৱে জানে, মই হ'লেও এনেই দেখুৱাই দিছোঁ আৰু। পানী বেছি হ'লে কিন্তু পেলপেলীয়া হ'ব, কাৰণে এনেকৈ ধুনীয়াকৈ এনেকৈ এনেকৈ অকণমান সময় ৰাখি দিম মই এনেকৈ। এতিয়া এনেকৈ ৰাখিম অকণমান দেৰি, আৰু এতিয়া মই গা পা ধুই আকৌ ধুনীয়াকৈ চাকি ধূপ দিওঁগৈ তুলসী তলত। কাতি বিহু যি হ'ল কাতি বিহু, আৰু তাৰ বাবে এনেই সৰু সুৰাকৈ নিয়ম এটা কৰিছোঁ। আৰু নিয়ম মানে কি, তেনেকৈ চাকি দিছোঁ আৰু পিঠা বনাম আৰু কেইটামান, তাকেই আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো চাই যাওক আগতে। এয়া আমাৰ তুলসী পুলি ৰেডি কৰি থৈছোঁ, চাকি তাকি ৰেডি কৰিলোঁ। এয়া বেটা বহি আছে। কাতি বিহু এতিয়া আমাৰ চাকি ধূপ দি হ'ল, আৰু আমাৰ আণ্টিয়ে এতিয়া শৰাই দিছে, তাকে আপোনালোকক অকণমান দেখুৱাই দিওঁ। নম কৃষ্ণ কৃপা সিন্ধু অনাজনৰ বন্ধু অখিল বিপদ ভজন হে ৰাম।
তোমাৰ চৰণ তলে এই দাসী শৰণ ললো ৰাখা প্ৰভু বিপদ বাৰণ হে ৰাম দেখা দিয়া দয়াময় নিৰুদ বৰণ লক্ষ্মীকান্ত গোলক স্বামী পিতবখন মই অতি অল্পমতি নাজানো বহি থাকা আকৌ। কতি আপোনাৰ গুণে তুষ্ট হৈবা যদুপতি এতিয়া আমি চাকি তাকি জ্বলাই আজৰি হ'লোঁ। এতিয়া আমি পিঠা চিঠা বনাই মানে পিঠাটো ৰেডি কৰি থৈছোঁ, এতিয়া চাহৰ লগত খাম আৰু বিহু বুলি। তাকেই আৰু কাতি বিহু সেয়াই আৰু কাতি মাৰ বিহু। লগত মোক কাম কৰিম। তুমিও কম কৰিবা হয় নাই? আজি বিহু বুলি ই মোক বহুত হেল্প কৰিছে লগতে বহুত কাম কৰি দিছে আৰু কিবা কিবি। আৰু মই যে গামলাটো লৈ মিঠাবোৰ সেই মানে খুন্দিকে মই তাত নিজে মায়ে ভৰাই দিছে, মই চাই আছোঁ ভালকৈ হৈছে নে নাই হোৱা। ঢেৰ কাম কৰিছে আজি বিহু বুলি মোৰ লগত। কাৰণ দেউতাকে গৈছে ডিউটি, আজিতো ডিউটি বন্ধ নাই। মানে মই সেইকাৰণে দেউতাৰ লগতো কাম কৰিলোঁ। ৰাতিপুৱা তুলসী চাফা কৰিলোঁ হয় নাই? ঠিক আছে ভিডিঅ'টো চাই থাকক। উঠি পেলাই এনেকৈ থৈ যোৱা এইটো মানে পিঠাখিনি মানে পিঠাৰ ডোটো এতিয়া এটা এটাকৈ এনেকৈ যিকোনো শ্বেপ দি পেলাই মই থৈ গৈছোঁ। যেনেকৈ হ'লেও কৰিব পাৰে, মই এইটো ভাল লাগে সেইকাৰণে এইটোৱে শ্বেপে দি গৈছোঁ। বনালোঁ এইকেইটাই মানে হ'ল আৰু এইকেইটা বনাই ল'লোঁ। এতিয়া মই বনালোঁ। আৰু এতিয়া এটা এটাকৈ এনেকৈ তেলত দি ভাজি যাওঁ, তাৰপিছত চাহৰ লগত খাম আৰু ধুনীয়াকৈ। সেইটো আহি পাবহি, গোটেই তিনিটা আমি চাহৰ সৈতে খাম। এতিয়া আমাৰ পিঠা ভাজি এনেকৈ হৈ গ'ল, গোটেইখিনি নেদেখাওঁ আৰু আপোনালোকক। এতিয়া আমাৰ পিঠা ভাজি পেলাই হৈ চাহো ৰেডি হ'ল। চাহ খাই আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু আগলৈ ভিডিঅ'বিলাক চাই যাব আৰু প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।